এখন ঘন অৰণ্য এটা বান্দৰে নিজৰ খাদ্যবস্তু বিচাৰি চাৰিওফালে ঘূৰি ফুৰোতে এটা উজ্জ্বল বস্তু তাৰ পিনে বেগাই খোজকাঢ়ি অহা দেখিলে। সি খুব ভয় খালে, গাৰ নোম শিয়ৰি উঠিল। আচলতে বস্তুটো আছিলনো কি, বা বান্দৰটোৰনো কি হ'ল? আহকচোন চাওঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে। সেইটো কি? সেয়া কেনেকুৱা জ্বলি থকা বস্তু আহি আছে মোৰ ফালে? মানে এইটো কি বস্তু হ'ব পাৰে? মোক দিগদাৰ কৰিব নেকি? তই কোন বে? মই এটা ৰবট। বাপাৰে, ৰবট? কি বে এইটো? কি কৰ ৰবট? মানে বুজি পোৱা নাই। নাম ক, নামটো কি তোৰ? মোক দিগদাৰটো নকৰ ন? ভয় নকৰিবা, মই একো নকৰোঁ তোমাক। মই এটা ৰবট, মোক মানুহে বনাইছে। মানে তই কিবা কিবি কৰিব পাৰ? মই বহুত কাম কৰিব পাৰোঁ। ৰান্ধি খুৱাব পাৰোঁ, বজাৰলৈ যাব পাৰোঁ, ঘৰ মুচিব পাৰোঁ, বুঢ়া মানুহক দৰৱ খুৱাব পাৰোঁ, শিশুক পঢ়াব পাৰোঁ আৰু বহুতো কাম কৰিব পাৰোঁ। কি ক'লে? কি বে তইতো এটা আচৰিত বস্তু। তই সঁচাকৈ এটা বিস্ময়কৰ প্ৰাণী। মই বিপদজনক ঠাইতো যাব পাৰোঁ, অগ্নিকাণ্ড, পানীৰ তলত বা মহাকাশতো। মই চিকিৎসকসকলক সহায় কৰিব পাৰোঁ, খেতিত কাম কৰিব পাৰোঁ আৰু অকলশৰীয়া মানুহৰ সংগী হ'ব পাৰোঁ। বাহ, তইতো দুৰ্দান্ত, তইতো ছুপাৰ হিৰ', তইতো বহুত ভাল কাম কৰ বে। নহয়, কিন্তু কেতিয়াবা মই বেয়া কামো কৰিব পাৰোঁ। কি? তই বেয়া কামো কৰিব পাৰ? মানে কেনেকুৱা? যদি বেয়া মানুহে মোক ব্যৱহাৰ কৰে, মই গোপন তথ্য সংগ্ৰহ কৰিব পাৰোঁ, মানুহৰ কথা ৰেকৰ্ড কৰিব পাৰোঁ, অস্ত্ৰ হ'ব পাৰোঁ আৰু মানুহৰ চাকৰি হেৰুৱাই দিবও পাৰোঁ। মোৰ নিজৰ কোনো ধৰণৰ অনুভৱ আৰু চিন্তা শক্তি নাই। মানুহে মোক যি আদেশ দিয়ে মই সেইটোৱেই কৰোঁ। মানে শক্তি থাকিলেই হয়নে? বুদ্ধি নৈতিকতা নাথাকিলে সেই শক্তিয়ে উল্টা ক্ষতিহে কৰিব আমাক। বান্দৰ, তুমি একেবাৰে সঁচা কথা কৈছা। ৰবটৰ শক্তি আছে, কিন্তু সঠিক মানুহৰ হাতত হ'লেহে সেই শক্তিয়ে ভাল কাম কৰিব পাৰে, নহয় জানো? হয়, একেবাৰে সঁচা কথা। ব'ল এতিয়া তই মোৰ বন্ধু, মই তোক শুদ্ধ পথত নিম আৰু ভাল কাম শিকাম। ধন্যবাদ বন্ধু। মই এনেকুৱাই বন্ধু বিচাৰি আছিলোঁ, যি মোক ভাল কামত ব্যৱহাৰ কৰে আৰু সমাজৰ উন্নতি হয়। আধুনিক প্ৰযুক্তি সঠিক দিশত ব্যৱহাৰ কৰাটোৱে সঠিক মনুষ্যত্বৰ পৰিচয়। আহক আমি সকলোৱে মিলি আধুনিক প্ৰযুক্তি সমাজৰ মংগলৰ হেতুক সঠিক দিশত ব্যৱহাৰ কৰোঁ। যদি এই ভিডিঅ'টো ভাল পাইছে তেন্তে পেজটো ফ'ল', লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।